তো আজকের যেটা পরিস্থিতিটা হলো কইতাছি। আসসালামু আলাইকুম বন্ধুরা, আশা করি সবাই ভালো আছেন। তো এইমাত্র আমি বাড়িতে এলাম। তো এই ব্লগে আমি কি করতেছি না করতেছি, তো সোশ্যাল মিডিয়াতে আমি এই ভিডিওটা ওপর লিখা যারা আমার লগে হয়তো আজকের ডেটে কানেক্টেড। এইচএসএস সিস্টেম আমার মোবাইল চার্জিং এর আমি আবার কি সিস্টেম আমার যেগুলো যায়, তো সেট এটা। তো জুবিনদা সম্পৰ্কে কোনে কি ক'ব কমেণ্টত জনালে হয়। মোৰ এনেকুৱা লাগে যে জুবিনদা যিটো ন্যায়টো জুবিনদাৰ ন্যায়টো এনেকুৱা হ'ব চাগে যে ইলেকশ্যনৰ আগে আগে কিবা এটা হ'ব। মই পলিটিক্সত ইমানখিনি নাই, মই নাজানো যে কি হ'ব নহ'ব। তো মোৰ ফ্ৰেণ্ড চাৰ্কল যিগিলা মোৰ ইউটিউব চেনেলত বা ফেচবুক পেজত বা হোৱাটছআপত যিবিলাক আমি দৈনন্দিন জীৱনত ফ্ৰেণ্ড চাৰ্কল আছে তেওঁলোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ কি মতামত, বা যোনে ব্লগাৰ আছে যিবিলাকে ব্লগ কৰি থাকে আমি একজনক চাই থাকোঁ। সেইটোৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যে ইয়াৰ পৰা মোৰ পইচা আৰ্নিং হ'ব লাগে, এনেকুৱা হ'ব লাগে, এইটো কথা নহয়। জাষ্ট ভিডিঅ'টো কমিউনিকেশ্যনৰ কাৰণে বনোৱা গৈছে। তো মা ভাত আনা থেকে গেছে আমার প্লেটের মধ্যে কি আনছে জানি না, এগুলো সবজি আছে, ভাত আর এখানে গাখির রাখছে, বাস এটুকুই খাওয়া আজকের খাওয়া। তো যাই হোক বন্ধুরা, এখন রাত্রের বাজে মোটামুটি 12টা বাজলে, মোটামুটি 12টা বাজে। তো এখন রাত্রের খাবার খাইতেছি। তো আশা করি সবাই খাইছেন, তো আজকে খাইছিল। তো খাওয়া দাওয়ার পরে লক করতেছি। তো বন্ধুরা, সবজিটা হলো ব্রয়লার আর আলো, আর সব থেকে ইম্পর্টেন্ট হলো রান্নাটা মা রাঁধছে, খুব স্বাদ লাগছে, খুব টেস্ট হয়েছে। মা থাকলে দেখাইতাম, নেক্সট ভিডিওতে মা দেখাবো। तो बंधुरा, खावा दावा शेष, खाना वाना हो गया। तो अभी क्या करूँगा, ये ही जो ब्लॉग वीडियो जो बन रहा है इसको एडिटिंग करूँगा। फिर आज का दिन, ये ब्लॉग वीडियो जो है ना वो मेरे लिए एक डायरी जैसा होता है, जैसे कि मैंने एक डायरी नोट कर रहे हैं सबके लिए। तो आज पूरा दिन लून के सेक्टर में भाग दौड़ करता रहा। तो इसमें मेरे मोबाइल पे बहुत सारे फोन आए थे, बहुत फोन আহিছিলে, বাগবৰৰ পৰা আহিছিলে। আবেদ আলী ভাই বহুত বাৰ ফোন কৰিছে, আই মিছড ইউ, ৰেছপন্স কৰিব পৰা নাই। তো বাগবৰৰ পৰা আবেদ আলী ভাই তেখেতৰ বিজনেছ আৰু লোন সম্পৰ্কে তো লাগি আছে বৰ্তমান ডেটত। তো মই আশা কৰিম আপোনাৰ কামটো যিমান সোনকালে সম্ভৱ কৰাৰ কাৰণে। আপুনি আমাৰ মানুহৰ কি হয় প্ৰব্লেমটো, ডকুমেণ্টছৰ ইছ্যুটো বেছি হয়। আমি বিজনেছ কৰোঁ, ভাবোঁ যে পইচা বেংকে গ'লে পাম, একচুৱেলি লোনটো এনেকুৱা নহয়। তো লোনটোৰ কাৰণে ডকুমেণ্টছ সবচে ইম্পৰ্টেণ্ট আৰু বিজনেছ টেকনিকটো ইম্পৰ্টেণ্ট। লোন বাহিৰ কৰাটো ডাঙৰ কথা নহয়, আমি পইচা উলিয়াই দি থাকোঁ বিজনেছ কৰাৰ কাৰণে। তো এই যিবিলাক চৰ চাপৰি অঞ্চল আছে তেখেতে ডকুমেণ্টছৰ ক্ষেত্ৰত বহুত পিছপৰা, গমেই নাপায়। টেক্স ফাইল বুলি কোৱাৰ লগে লগে মানে ভাগৰি যায়, টেক্স ফাইল বনাম, মই চৰকাৰক কিয় টেক্স দিম। গতিকে এইবিলাক কথা বুজি পাব লাগে যে একচুৱেলি টেক্স কি বস্তু। আজিৰ ডেটতহে আগৰ দৰে ব্যৱসায় কৰিলে নহ'ব, সেইবিলাক ব্যৱসায় নচলে। আজিৰ পৰা 5 বছৰ পিছত বহুত টাফ হৈ আছে দুনিয়াখন। বিজনেছ গাঁৱে ব্যৱসায় চব অনলাইন মাৰ্কেটিং হৈ যায় আছে, টেকনিক্যাল হৈ যায় আছে। বৰ্তমান দোকান বুলি যদি অফলাইনত ক'বলৈ যাওঁ, হাৰ্ডৱেৰ দোকান, ইটা বালি চিমেণ্ট এইবিলাক মেক্সিমাম মোৰ এইটো অনলাইন। মোবাইল কভাৰ অনলাইন, হেডফোন অনলাইন। মই কম্পিউটাৰত লিখাৰ কাৰণে ব্যৱহাৰ কৰোঁ পেড লিখা, স্লেট, এইটো অনলাইন। চ' মোৰ ইয়াতে যিমান যি দেখা পাই আছোঁ চব অনলাইনৰ পৰা পাৰ্চেছ কৰিছোঁ। তো এইবিলাক যোন মানুহে দোকান খুলি বহি আছে তেওঁৰ ফিজিকেল অফলাইন কাষ্টমাৰটো বন্ধ হৈ যায় আছে। গতিকে দোকানীবিলাকে আমি ডেভেলপ হ'ব লাগিব। বিজনেছ কৰিলে বিজনেছৰ ব্যৱসায়ৰ দৰে ব্যৱসায় কৰিব লাগিব। তো তাৰ কাৰণে আবেদ আলী ভাই বাগবৰৰ পৰা বহুতবাৰ কৰিছে, ৰেছপন্স কৰিব পৰা নাই। সন্ধিয়া তেখেতৰ লগত কথা পাতিছোঁ, প্ৰব্লেম চল্ভ কৰা হৈছে।
Next, Durgadhar Mosahari from Shalbari. Miss you, sir. Durga sir আমাক দুৰ্গা ছাৰে বহুতবাৰ ফোন কৰিছে দিনটোত মোৰ ফটো থাকিলে মই আগত দিলোঁ হৈ আছে মই দিয়াৰ চেষ্টা কৰিম লগত দুৰ্গা ছাৰ ভাল মনৰ মানুহ বহুতবাৰ ফোন কৰে দিনত খবৰ লয় মিছ ইউ ছাৰ আপোনাৰ কামটো হৈ যাব ছাৰৰ এটা পাৰ্চনেল লোনৰ কথা চলি আছিলে বেংকত ছাৰৰ চাকৰি কালো শেষ হ'ব ছাৰে এটা গাড়ী ল'ম বুলি ভাবি আছে চ' আপোনালোকে দোৱা কৰিব ছাৰে যাতে গাড়ীটো ল'ব পাৰে টাটাৰ সুমো থ্যাংক ইউ ছাৰ নেক্সট ৰঞ্জন দাদা দিনটো তেখেতৰ লগতে আছিলোঁ দিনটো লোনৰ কামত আৰু একজন মানুহ আজি লগ পাইছোঁ নতুনকৈ যিটো দোকান কৰে লক্ষী বাজাৰত কাম কৰে নামটো আমাৰ বড়ো জাতি জনগোষ্ঠীৰ মানুহ লগ পাই বহুত ভাল লাগিছে তেখেতৰ ফেমিলি আহিছিলে বাচ্চারা 2-3 ঘণ্টা সময় পাৰ কৰিলোঁ তাতে বহুত ভাল লাগিছে আপোনালোকৰ কামখিনি মই চাম হৈ যাওক আৰু আপোনাৰ ওচৰ চুবুৰীয়া যিবিলাক দোকানী আছে তেওঁলোকক কোঅপাৰেট কৰিব বুজাই দিব আপোনাক যিখিনি বুজাই দিয়া গৈছে তো এখেতৰো এটা গাড়ীৰ লোন চলি আছে তো যিবিলাক মানুহে মোৰ গাড়ীৰ লোন লয় চোলা ফাইনেন্স হওক মহেন্দ্ৰ ফাইনেন্স হওক লোন লোৱাৰ আগত মানুহটোৰ লোন লোৱাৰ আগত মুঠতে বুজি ল'ব যে কি হৈ আছে লোন 2 প্ৰকাৰৰ থাকে গুড লোন এণ্ড বেড লোন নেক্সট ভিডিঅ'ত আলোচনা কৰিছিলোঁ আমি আগৰ ভিডিঅ'ত লোন কি হয় গুড লোন কি বেড লোন কি চ' লোন লোৱাৰ আগতে আমি বুজিব লাগে যিহেতু বেলেগৰ পইচা ইউজ কৰোঁ তো আজি এইখিনি আছিল কথাখিনি আজি ব্লগ এজ এ ডায়েৰী এইটো মোৰ ভিডিঅ'টো ব্লগ ভিডিঅ' হৈ আছে নে কি ভিডিঅ' হৈ আছে আই ডণ্ট ন' তো এতিয়া মই অলপ কাম কৰিম তাৰপিছত হওঁতে ৰাতি 3 গুড নাইট